Hello guys, welcome back to my YouTube channel Natural Places vlog লৈ আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই ওলাই আছোঁ মাৰ্ঘেৰিটা চিনেমা ঘৰত মুভি চাবৰ কাৰণে। কি মুভি? শ্ৰী ৰঘুপতি। বহুত মোৰ লগৰবিলাকে কৈছে মুভিটো বহুত ভাল আছে, সেইকাৰণে এতিয়া ভাবিছোঁ চাই আহোঁ কেনেকৈ লাগিছে মুভি, আৰু আপোনালোকে এটা শ্বৰ্ট ভিডিঅ' দিম তাত, আপোনালোক চাই কমেণ্ট কৰিব, জনাব মোক কেনেকৈ লাগিছে কেনেকৈ নাই। আৰু ভিডিঅ' মুভিটো ভালে কৰিছে, বহুত ভাল আছে, তো বলক চাই আহোঁ মুভি কেনেকৈ লাগিছে। চব গাইজ আমি চাহ বাগান মাজে মাজে গৈ আছোঁ শ্ৰী ৰঘুপতি চাবৰ কাৰণে। কিমান নেচাৰেলি আছে চব আপোনালোকে, আৰু চব গাইজ আমাৰ কপাল ইমানেই ভাল কি আমি ইয়াত ইমান ৰখিবলগীয়া নহ'ল, আমাৰ অহাৰ লগে লগে ট্ৰেইন গেট খুলিব দিয়ে। আৰু এতিয়া আমি গৈ আছোঁ মাৰ্ঘেৰিটা পালোঁৱে, এতিয়া ক্ৰচিং কৰি আছোঁ আমি। তো গাইজ দেখিছে চাম হলত আহিছোঁ আমি মুভি চাবৰ কাৰণে। মানুহ কিমান আছে মুভি চাবৰ কাৰণে, কোনটো মুভি? শ্ৰী ৰঘুপতি। মুভিটো বহুত ভাল, বহুত ভাল আছে, মানুহ চব কিমান আছে। তো গাইজ আমি চাওক মুভি চাই ওলালোঁ, আৰু মানুহ কিমান ওলাই আছে দেখিছে আপোনালোকে। মুভি যদি আপোনালোক চোৱা নাই আপোনালোক আহিব, বহুত ফেণ্টাষ্টিক মুভি, বহুত ভাল লাগিল মুভি মোক। তো আপোনালোক নিশ্চয় আহিব চাবৰ কাৰণে, বহুত ভাল মুভি, ফেমিলিৰ লগত আহিব। এতিয়া ৰঘুপতি আমি চাই ওলালোঁ, দেখিছে ৰঘুপতি বহুত ধুনীয়া মুভি, ভাল মুভি আছিলে একদম। মই কান্দি দিলোঁ ৰঘুপতি মই চাই ওলালোঁ। আৰু ৰঘুপতি মুভি ইমান ক্লাছ আছে, মই মুভি চাইতো কান্দি দিলোঁ। অকণমান ক্লিপ লৈছোঁ, আপোনালোক এদিন চাই চাব আপোনালোক কেনেকৈ লাগিছে মুভি, বহুত ভাল আছিলে। আপোনালোক আহিব চাবৰ কাৰণে, ভাল মুভি আছিলে।